মোৰ পত্নী UPSC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা পথত যাত্ৰা কৰাটো যেন মোৰ বাবে পাপ হৈ পৰিছে। উৰে দিনটো কাম কৰি দিনটোৰ অন্তত টমটমখন লৈ ঘৰলৈ বুলি ৰাওনা দিলোঁ। সেই সময়তে স্থানীয় দাদা এজনে মোক মাতিলে, ফাৰ্ডু, গোটেই জীৱন টমটম চলাই পত্নীক UPSC পৰীক্ষাত পাছ কৰাই SDM বনালা। এতিয়া তাৰ ফল বেলেগক খুৱাবা নেকি? ভৱিষ্যতে তোমাৰ পত্নী তোমাক এৰি আন কাৰোবাৰ লগত গুচি যাব। মোৰ কথাবোৰ এবাৰ ভাবি চাবা। হয়নে নহয়? গোটেই দিনটো ৰ'দত টমটম চলোৱাৰ পিছত এতিয়া শৰীৰত বিন্দুমাত্ৰও শক্তি নাই। গতিকে মই তাৰ লগত তৰ্ক নকৰি মিচিকিয়া হাঁহি এটা মাৰি ক'লোঁ, তাই মোক এৰি গ'লে মই আৰু কি কৰিম দাদা? নহ'লে মই আন কাৰোবাক বিয়া কৰাই সুখেৰে থাকিম। কথাখিনি কোৱাৰ পাছত মই পোনে পোনে ঘৰলৈ ৰাওনা দিলোঁ। আজি গোটেই দিনটো বহুত পৰিশ্ৰম কৰিলোঁ আৰু আজি ৰিয়াই প্ৰথম চাকৰিত যোগদান কৰিলে। ৰিয়াৰ কলা ৰঙৰ শাৰী এখনৰ প্ৰতি বৰ আকৰ্ষণ আছিল। অভাৱৰ জগতখনত মই কেতিয়াও তাইৰ চখটো পূৰণ কৰিব পৰা নাছিলোঁ। গতিকে আজি বহুত কষ্টৰে কিছু টকা উপাৰ্জন কৰিলোঁ। আজি ৰিয়াৰ আটাইতকৈ ডাঙৰ কামনাটো পূৰ্ণ হ'ল আৰু তাইৰ সৰু সৰু কামনাবোৰ মই পূৰণ কৰিম। বজাৰৰ পৰা এটি দামী চিটি গ'ল্ডৰ নেকলেছ আৰু 2টা গোলাপ কিনিলোঁ। আৰু সকলোতকৈ সুস্বাদু 2 পেকেট বিৰিয়ানী ল'লোঁ। সকলো মিলি প্ৰায় 3000 টকা খৰচ হ'ল। যোৱা কেইসপ্তাহমানৰ পৰা মই দুপৰীয়াৰ আহাৰ নাখাই সেই পুঁজিৰে আজি এইবোৰ কিনিব পাৰিছোঁ। আজিকালি এদিনতে ইমান টকা উপাৰ্জন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। বৰ ৰং মনেৰে ঘৰলৈ উভতি আহি আছোঁ। যদিও মাজপথতে মনটো সেমেকা হৈ পৰিল। মনে নিবিচাৰিলেও মনত হেজাৰ প্ৰশ্নই ঘূৰি ফুৰিছে। বাৰু সঁচাকৈ ৰিয়া এতিয়া মোক এৰি গুচি যাব নেকি? সঁচাকৈ ৰিয়াই এনেকুৱা কৰিব নেকি মোৰ লগত? আমাৰ পাৰিবাৰিক জীৱনৰ এই 9টা বছৰ তাই এক নিমিষতে পাহৰি যাব নেকি? নাই নাই, মই এইবোৰ কি ভাবিছোঁ? ৰিয়াই মোক বহুত ভাল পায়। মোৰ বাবে তাই অজানিতে যে কিমান চখ মাটিৰ তলত পুতি থৈছে, সেইবোৰ মই নজনা নহয়। এইবোৰ কথা ভাবোঁতে ভাবোঁতে কেতিয়া ঘৰ আহি পালোহি গমেই পোৱা নাছিলোঁ। টমটমখন থৈ মই হাতত উপহাৰবোৰ লৈ ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। এই উপহাৰবোৰ দেখিলে ৰিয়া কিমান যে সুখী হ'ব বুলি ভাবি বৰ আনন্দিত হৈছোঁ। আমাৰ ঘৰখন কাঠৰ তৈয়াৰী, টিনৰ চালযুক্ত। মোৰ মা দেউতাৰ বহু আগতেই মৃত্যু হৈছিল যদিও দেউতাৰ ঘৰ আছিল, গতিকে থাকিবলৈ তেনে কোনো অসুবিধা নাছিল। ঘৰত প্ৰৱেশ কৰি দেখিলোঁ ৰিয়া শুই আছে। মই ঘৰলৈ অহাৰ আগতে তাই কেতিয়াও টোপনি যোৱাই নাছিল। কিন্তু হঠাৎ আজি তাই ঘড়ীটোলৈ চাই দেখিলোঁ মাত্ৰ 7 বাজিছে। হয়তো অফিচলৈ যোৱাৰ বাবে ভাগৰি পৰিছে। কিন্তু আজি তাই গধূলি 3 বজাতে ঘৰলৈ উভতি আহিছে। তৎক্ষণাত উপহাৰবোৰ দিব নোৱাৰিলে উপহাৰ দিয়াৰ আনন্দ আৰু থাকে নেকি? গতিকে মই উপহাৰবোৰ টেবুলত ৰাখি তাইৰ মূৰত আলফুলে চুমা খাই ক'লোঁ, ৰিয়া, হৈছে বহুত শুইছা, এতিয়া উঠা। ৰিয়াই চকু মুদি ক'লে, ক'ত বহুত শুইছোঁ, মই মাত্ৰ শুলোঁ, তুমি ৰাতি খাই ল'বা, মোক আৰু আমনি নিদিবা কিন্তু। তাইৰ এনেবোৰ কথা শুনি মোৰ বৰ দুখ লাগিল। ৰিয়াই মোৰ লগত আগতে কেতিয়াও এনেধৰণৰ আচৰণ কৰা নাছিল। গতিকে মোৰ মানি লোৱাটো বৰ টান হৈ পৰিছিল। তথাপিও মই নিজকে সংযত কৰি ক'লোঁ, চোৱা ৰিয়া, তোমাৰ বাবে মই কলা ৰঙৰ শাৰী এখন লৈ আহিছোঁ আৰু ফুল লৈ আহিছোঁ। আৰু বজাৰৰ সকলোতকৈ সুস্বাদু বিৰিয়ানী লৈ আহিছোঁ। এইবোৰ খাই লোৱা নহ'লে আগত, তাৰ পিছত শুবা। ৰিয়াই বৰ বিৰক্ত কৰি ক'লে, চাওক, মই এতিয়া আপোনাৰ দৰে হাজাৰ হাজাৰ কলা ৰঙৰ শাৰী, বিৰিয়ানী আৰু সস্তীয়া ফুল কিনিব পাৰিম। গতিকে মোক আৰু আমনি নকৰিব। চাকৰিটো জীৱনত কেতিয়াও কৰাই নাই, গতিকে আপুনি নাজানে যে কিমান কষ্ট হৈছে। ৰিয়াৰ কথাৰ উত্তৰ দিবলৈ মোৰ কোনো ভাষাই নাই। তাৰ লগত তৰ্ক কৰি মোৰ একেবাৰে ভাল নালাগে। গতিকে মই মাথো নিস্তব্ধ হৈ বস্তুবোৰ টেবুলত থৈ দিলোঁ। এনে অৱস্থাত মোৰ পেটটো ভোকত চি চি কৰি আছিল। যদিও এতিয়া যেন সেই ভোক মোৰ বতাহৰ সৈতে মিলি গ'ল। আজি আমাৰ বিয়াৰ 9 বছৰ ধৰি মোক এৰি কেতিয়াও ৰাতিৰ আহাৰ খাবলৈ নোযোৱা ছোৱালীজনী আজি কেনেকৈ মোক এৰি ইমান সোনকালে ৰাতিৰ আহাৰ খাই শুলে? নাজানো, হয়তো তাইক বৰ ভোক লাগিছিল। মই এই বিষয়টো সম্পূৰ্ণৰূপে এৰাই চলিবলৈ চেষ্টা কৰোঁ, যদিও মনত বহুতো ধৰণৰ চিন্তাই বাৰে বাৰে ঘূৰি ফুৰিছে। পানী এগিলাচ খাই মই ঘৰৰ পৰা ওলাই আহি সন্মুখৰ বেলকনিৰ দৰে বনোৱা মাটিৰ তৈয়াৰী বেলকনিত থিয় হ'লোঁ। এই বেলকনিত বহি আমি দুয়ো কিমান যে গল্প কৰিছোঁ সেয়া অগণন।
এবাৰ ৰিয়াৰ পৰীক্ষাৰ মাচুল আৰু কিতাপ কিনিবলৈ ২৫০০ টকাৰ প্ৰয়োজন হৈছিল, কিন্তু মই এটকাও যোগাৰ কৰিব পৰা নাছিলোঁ। তেনে সময়ত এজন মানুহ আহি ক'লে যে চহৰৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ কিছুমান বস্তু লৈ গ'লে ১,০০০ টকা দিব। ৰাতি প্ৰায় ১০ বাজিছিল। মই ঘৰলৈ উভতিবলৈ সাজু হৈ আছিলোঁ, কিন্তু মোক ৰিয়াৰ পৰীক্ষাৰ মাচুল যেনে তেনে দিবই লাগিব বাবে মান্তি হ'লোঁ। সেইদিনা ৰাতি ঘৰলৈ উভতি আহোঁতে মোৰ প্ৰায় ৩ বাজিছিল। সেইদিনা ৰিয়া এই বেলকনিত বহি মোৰ কাৰণে অপেক্ষা কৰি আছিল। মই গেটখন প্ৰৱেশ কৰা মাত্ৰই ৰিয়াই মোক সাৱটি ধৰি উচুপি উচুপি কান্দিবলৈ ধৰিছিল আৰু কান্দি কান্দি কৈছিল, মই আৰু কলেজলৈ নাযাওঁ। আপুনি কেৱল সময়মতে ঘৰলৈ আহিব, এয়াই মোৰ বাবে যথেষ্ট। আপোনাক হেৰুৱাবলৈ মোৰ বৰ ভয় লাগে। অতীতৰ কথাবোৰ মনত পেলাই কেতিয়া চকুলো ওলাই গ'ল মই গমেই পোৱা নাছিলোঁ। হাতেৰে চকুলো মুচিলোঁ। হয়তো মই বহুত চিন্তা কৰি আছোঁ। এইটোও হ'ব পাৰে যে ৰিয়া বৰ ভাগৰুৱা বা অসুস্থ। মই একো নজনাকৈয়ে তাইক এনেদৰে দোষাৰোপ কৰাটো উচিত নহ'ব। ৯ বছৰৰ প্ৰেমৰ ৯ মিনিটতে মিছা বুলি কোৱাটো সম্ভৱনে? চাকৰি পোৱাৰ পিছৰে পৰা ৰিয়াৰ ভিতৰত ক্ৰমান্বয়ে কিছু পৰিৱৰ্তন লক্ষ্য কৰি আছোঁ। এতিয়া তাই মোৰ লগত প্ৰয়োজন নহ'লে কথাই নাপাতে। ঘৰলৈ উভতি অহাৰ পিছৰে পৰা তাই নিজৰ কামতে ব্যস্ত হৈ পৰে। মই নিজাববীয়াকৈ কথা নাপাতিলে তাই বেছি কথাই নকয়। চুপচাপ হৈ তাই কেৱল মোবাইলটো লৈ ব্যস্ত হৈ থাকে। ইয়াৰ আগতে ৰিয়াৰ হাতত মোবাইল নাছিল, কিন্তু এই মাহৰ দৰমহা পোৱাৰ লগে লগে মোবাইল এটা কিনিলে। এতিয়া ৰিয়া কেতিয়াবা অফিচলৈ নগ'লে ঘৰৰ কোণত মোবাইলটো লৈ পৰি থাকে আৰু মাজে মিচিকিয়া হাঁহি মাৰে আৰু কেতিয়াবা ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি ফটো উঠে। প্ৰথমতে ভাবিছিলোঁ হয়তো তাই মোক দেখুৱাবলৈ ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি ফটো উঠে, কিন্তু লাহে লাহে মই বুজি পালোঁ যে এই ড্ৰেছ পিন্ধাটো মোৰ বাবে নহয়। ৰিয়াৰ চাকৰি হোৱাৰ পিছৰ পৰা মোৰ যেন ডেউকাই ভাঙি গ'ল। মই এতিয়া সম্পূৰ্ণ নিসংগতাত ভুগি আছোঁ। মাত্ৰ যোৱা কেইদিনমান আগৰ কথা মই ঘৰলৈ উভতি আহি দেখিলোঁ ৰিয়াই বৰ ধুনীয়াকৈ শাৰী এখন পিন্ধি থিয় হৈ আছে। মই ঘৰত সোমোৱাৰ আগতেই তাই মোক দেখা পাইছিল, গতিকে মই ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে তাই সকলো মেকআপ আৰু সাজ নষ্ট কৰে। মই তাইৰ এনে কৰ্মকাণ্ড দেখি ক'লোঁ, ৰিয়া, তুমি মোৰ বাবে সাজ পোছাক পিন্ধিলা আৰু মোকে ভালকৈ চাবলৈ নিদিলা যে? অ' ৰিয়া, খং কৰিছা নেকি মোৰ ওপৰত? ৰিয়াই মিচিকিয়া হাঁহি এটা মাৰি উত্তৰ দিলে, কি যে কয়, মই তোমাক দেখুৱাবলৈ সাজিম কিয়? মই ফটো উঠিবলৈ সাজিছোঁ। ৰিয়াৰ অৱহেলা দিনক দিনে মোৰ সহনশীলতাৰ বাহিৰলৈ গৈ আছিল যদিও মই তাইক একো ক'ব পৰা নাছিলোঁ। মই কাৰ কাষত অভিযোগ কৰিম? যিজনে মোক দিনক দিনে অৱহেলা কৰি আছে তাইৰ কাষত। হয়তো ৰিয়া পাহৰি গৈছে মই তাইক কিমান ভাল পাওঁ। হয়তো বা মোৰ দৰে টমটম চালকক পাহৰিবলৈ চেষ্টা কৰিছে। মই নুসুধাকৈও বহু কথা বুজিব পাৰোঁ। এজনী উচ্চ শ্ৰেণীৰ চৰকাৰী বিষয়াৰ স্বামী টমটম চালক হয়তো এই পৰিচয় দিবলৈ ৰিয়াৰ দ্বিধাবোধ হয়। কোনে সমাজত নিজকে তুচ্ছ দেখাব বিচাৰে? মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ চকটো খালোঁ যেতিয়া মই এদিন তাইক অফিচৰ সন্মুখতে নমাই দিলোঁ। ৰিয়া টমটমৰ পৰা নামি যোৱাৰ লগে লগে এজন ল'ৰা আহি ৰিয়াক সাৱটি ধৰিলে। এজন স্বামীৰ সন্মুখত পত্নীক আন কোনোবাই সাৱটি ধৰিলে কেনে অনুভৱ হয়, সেয়া হয়তো মই গগনফালি চিঞৰি বা শব্দৰে আপোনাক প্ৰকাশ কৰিব নোৱাৰিম। মই কেৱল হতভম্ব হৈ অসহায়ৰ দৰে চাই ৰ'লোঁ। তেনেতে ৰিয়া মোৰ ফালে চাই কৰ্কশ সুৰেৰে ক'লে, ভাড়াটো মই কেতিয়াবাই দিলোঁ, কিন্তু তেন্তে এতিয়াও কিয় তুমি ইয়াতে? আৰু ভাড়া লাগে নেকি? আজি আমাৰ পাৰিবাৰিক জীৱনৰ সৰ্বপ্ৰথম ৰিয়াই মোক তুমি বুলি সম্বোধন কৰিলে। মই নিস্তব্ধ হৈ পৰিলোঁ। মই ভঙা মাতেৰে ক'লোঁ, ভাড়া। মোৰ কথা শেষ হোৱাৰ আগতেই ৰিয়াই মোৰ হাতত ১০০ টকীয়া দি ক'লে, ইয়াৰ পৰা আঁতৰি যা। তাৰ পাছত ৰিয়া মানুহজনৰ হাতত ধৰি ক'লে, সোনকালে আহক, অফিচত বহুত কাম পৰি আছে। মানুহজনো ৰিয়াৰ হাত ধৰি খৰধৰকৈ গ'ল। তেতিয়া মোৰ যেন লাগিছিল মই কিবা এটা ভয়ংকৰ দুঃসপোন চাই আছোঁ। না, মোৰ ৰিয়া কেতিয়াও এনেকুৱা হ'ব নোৱাৰে। মই কি কৰিম নাজানো। মোৰ মূৰত যেন আকাশ ভাগি পৰিল। কেনেবাকৈ টমটমখন লৈ ঘৰলৈ উভতি আহিলোঁ। ৰাস্তাত থাকিল হয়তো কিবা ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে, গতিকে ঘৰলৈ উভতি আহিলোঁ। মোৰ নিজৰ জীৱনৰ প্ৰতি মায়া উঠি গৈছে, কিন্তু ৰিয়াই মোৰ লগত কিয় এনেকুৱা কৰিলে তাৰ উত্তৰ মই বিচাৰোঁ। যাৰ বাবে দিনক দিনে নকয়, ৰাতিক ৰাতি নকয়,
ক্লান্তিহীন পৰিশ্ৰম কৰি শৰীৰ ঘাম মাটিত পেলাই UPSC সম্পূৰ্ণ কৰালোঁ আৰু অসম্ভৱ মৰম ভালপোৱাৰ স্বত্তেও তাৰ ফলস্বৰূপে ৰিয়াই মোক এয়া প্ৰতিদান কিয় দিলে? মোক ইমান আঘাত দিবলৈ তাইৰ বুকুখন এবাৰো কঁপি নুঠিলনে? তেনেতে হঠাতে ৰিয়াৰ মাত শুনি বিচনাৰ পৰা জঁপিয়াই উঠিলোঁ। মানুহজনো ৰিয়াৰ হাত ধৰি খৰধৰকৈ গ'ল। তেতিয়া মোৰ যেন লাগিছিল মই কিবা এটা ভয়ংকৰ দুঃসপোন চাই আছোঁ। না, মোৰ ৰিয়া কেতিয়াও এনেকুৱা হ'ব নোৱাৰে। মই কি কৰিম? মোৰ মূৰত যেন আকাশ ভাগি পৰিল। কেনেবাকৈ টমটমখন লৈ ঘৰলৈ উভতি আহিলোঁ। ৰাস্তাত থাকিলে হয়তো কিবা ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। গতিকে ঘৰলৈ উভতি আহিলোঁ। মোৰ নিজৰ জীৱনৰ প্ৰতি মায়া উঠি গৈছে। কিন্তু ৰিয়াই মোৰ লগত কিয় এনেকুৱা কৰিলে তাৰ উত্তৰ মই বিচাৰোঁ। যাৰ বাবে দিনক দিনে নকয়, ৰাতিক ৰাতি নকয় ক্লান্তিহীন পৰিশ্ৰম কৰি শৰীৰৰ ঘাম মাটিত পেলাই UPSC সম্পূৰ্ণ কৰালোঁ আৰু অসম্ভৱ মৰম ভালপোৱা স্বত্তেও তাৰ ফলস্বৰূপে ৰিয়াই মোক এয়া প্ৰতিদান কিয় দিলে? মোক ইমান আঘাত দিবলৈ তাইৰ বুকুখন এবাৰো কঁপি নুঠিলনে? তেনেতে হঠাৎ ৰিয়াৰ মাত শুনি বিচনাৰ পৰা জঁপিয়াই উঠিলোঁ। উঠি দেখিলোঁ ৰিয়াই কলা ৰঙৰ শাৰী খোপাত গোলাপ ফুল আৰু মই অনা নেকলেছ পিন্ধি অপৰাধীৰ দৰে মোৰ সন্মুখত থিয় হৈ আছে। মই তাইক ঘৃণা কৰিবলৈ ধৰিলোঁ। ভালদৰে লক্ষ্য কৰিলোঁ যে এইখনেই মই অনা কলা ৰঙৰ শাৰীখনেই। তাৰ পিছত ৰিয়াই মিঠা মাতেৰে ক'লে, ৰাতি মোৰ মূৰ বিষাইছিল, সেয়ে টোপনি গ'লোঁ। আপুনিতো জানেই মই টোপনি গ'লে কি কওঁ বা নকওঁ মোৰ একোৱেই মনত নাথাকে। আপুনি মোক অকণমান জোৰ কৰি জগাই দিব নোৱাৰিলে। আপুনি অনা শাৰীখন মোৰ বহুত পচন্দ হৈছে। সঁচাকৈয়ে আপোনাৰ সকলো পচন্দই খুবেই অসাধাৰণ। ৰিয়াৰ কথাত মই থতমত খালোঁ। কোনটো সপোন আৰু কোনটো বাস্তৱ মই ধৰিবই নোৱাৰিলোঁ। ৰিয়াক একো নোকোৱাকৈ মই পুখুৰীৰ ঘাটৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। হয়তো চকু মুখত পানী দিলে মগজুটো অলপ শান্ত হ'ব। চকু মুখত পানী দি ঘৰলৈ উভতি আহোঁতে কাষৰ এগৰাকী পেহীয়ে মোক দেখা পাই ক'লে, হেৰা ফাৰ্ডু, কালি তোমাৰ পত্নীয়ে চৰকাৰী চাকৰিত যোগদান কৰিলে আৰু তুমি আমাৰ মুখ মিঠাও নকৰিলা। পেহীৰ কথাত মই মাত্ৰ হাঁহি এটা মাৰি উত্তৰ দিলোঁ, ৰিয়া বহু আগতেই চাকৰি পালে পেহী, এতিয়া আৰু কিহৰ মিঠাই খুৱাম। পিছত ইফালে সিফালে চাই বুজি পালোঁ যে এয়া মাত্ৰ প্ৰভাতে হৈছে। গতিকে মই সপোন দেখিলোঁ নেকি? পেহী ঠিকেই কৈছে। কালি ৰিয়াই চাকৰিত যোগদান কৰিলে। তাৰ পিছত ঘৰলৈ গৈ কেলেণ্ডাৰ চাই গম পালোঁ যে হয়, ৰিয়া যোৱাকালি চাকৰিত যোগদান কৰিলে। ৰাতি ৰিয়াৰ লগত কথা পতাৰ পাছত বেলকনিলৈ গ'লোঁ। তাৰ পাছত ৰাতি এই সপোনবোৰ মোৰেই আছে। কিন্তু কিয় মই এনে সপোন দেখিলোঁ? হয়তো মই এই বিষয়ে বহুত চিন্তা কৰিছোঁ। পুখুৰী ঘাটলৈ যোৱাৰ আগতে ৰিয়াই কোৱা কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰি আছোঁ যদিও সকলো কথা স্পষ্টকৈ মনত নপৰে। হয়তো তেতিয়াও সপোনতেই আছিলোঁ। ৰিয়াৰ ওপৰত ওলমি থকা টাৱেলখন লৈ হাত মুখ মুচি ঘৰত সোমালোঁ। ৰিয়া মোৰ ওচৰলৈ দৌৰি আহি সুধিলে, মোলৈ চাই কওক না মোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে নাই কলা শাৰীত? ঠিক জোনৰ দৰে লাগিছেনে মোক? মই কঠোৰ মাতেৰে ক'লোঁ, মোক দেখুৱাবলৈ কি আছে ইয়াতে? মোৰ কথাত হয়তো ৰিয়া বহুত আঘাত পাইছে। এক মুহূৰ্তত তাইৰ হাঁহিৰে ভৰা উজ্জ্বল মুখখনি যেন কলা ডাৱৰে আৱৰি ধৰিলে। কি কথা কৈ আছা? মই এইবোৰ তাইক আচলতে মই ৰাতিৰ সপোনটো পাহৰিব নোৱাৰোঁ। শুনিছোঁ যে ৰাতিপুৱাৰ সপোনবোৰ নেকি বাস্তৱিত হয়। গতিকে ৰিয়া এতিয়া কি ক্ৰমে ক্ৰমে সলনি হ'ব? বাৰু মোৰ মূৰটো হয়তো নষ্ট হৈ গ'ল। কেতিয়া কি হ'ব নহ'ব বুলি ভাবি বৰ্তমানতো কিয় নষ্ট কৰি আছোঁ? যোৱা 9 বছৰ ধৰি মই দেখি আহিছোঁ যে ৰিয়া টোপনিতে থাকিলে কি কয় বা নকয় তাই একোৱেই নাজানে আৰু পিছত চৰিও কয়। গতিকে এই বিষয়ে লৈ খং কৰাটো মোৰ অনুচিত হ'ব। তাৰ পিছত মই কিবা কোৱাৰ আগতেই ৰিয়াই হাঁহি মাৰি ক'লে, তেন্তে মই কাক দেখাম জানিবলৈ পামনে? আপুনি মোৰ স্বামী, মোক এনেকৈ দেখাৰ কেৱল আপোনাৰে অধিকাৰ আছে। গতিকে আপুনি খং কৰিছে কিয়? মই হাঁহি এটা মাৰি ক'লোঁ, কিয় খং কৰিম? আচলতে মোৰ বৰ ভোক লাগিছে। কালি দুপৰীয়া আৰু ৰাতি খোৱা নাছিলোঁ। গতিকে আৰু থাকিব নোৱাৰোঁ। সেয়ে খং কৰিছোঁ ততালিকে ৰিয়া মোৰ হাত ধৰি পাকঘৰলৈ ফালে লৈ যাবলৈ ধৰিলে আৰু ক'লে, যোৱা ৰাতি ময়ো আপোনাৰ বাবে খাব পৰা নাছিলোঁ। হৈছে, এতিয়া বেছি কথা নবঢ়াই ব'লা পাকঘৰলৈ যাওঁ, বৰ ভোক লাগিছে আমাৰ। মই হাঁহি হাঁহি ক'লোঁ, আমাৰ ৰাতি তুমি খাই খোৱা নাই জানো? মোৰ কথাত ৰিয়া বৰ বিৰক্ত হৈ ক'লে, আপুনি মোক আজি নতুনকৈ দেখিছে নেকি? এনেকৈ কথা কৈ আছে যে? আপুনি নোখোৱাকৈ
মই কেতিয়াও ভাত খাই শুইছোঁ। আচলতে ৰিয়া আৰম্ভণিৰে পৰাই এনেকুৱা টোপনিত থাকিলে কি কয় বা নকয় একোৱেই নাজানে। যোৱাকালি ৰিয়াৰ ব্যৱহাৰে মোক বহুত আঘাত দিছে, কাৰণ মোক বাহিৰৰ মানুহে তাইৰ বিৰুদ্ধে বহু কথাই কৈছে। কথাটো হৈছে এনেকুৱা, সকলোৱে কেৰাচিন লাঠি সংগ্ৰহ কৰিছে আৰু ৰিয়াৰ কথা তাত জ্বলন্ত দিয়া চলাইৰ কাঠিৰ দৰে কাম কৰিছে। অৱশ্যে মই সকলোবোৰ পাহৰি স্বাভাৱিক হ'বলৈ চেষ্টা কৰিলোঁ। ৰিয়াৰ সামান্য কেইটামান শব্দ আৰু দুঃস্বপ্নক লৈ ভুল বুজাটো মোৰ অনুচিত হ'ব, কাৰণ তাইক মই এদিন বা দুদিন ধৰি নহয়, আজি 9 বছৰ ধৰিয়ে চাই আছোঁ। ছোৱালীজনী সঁচাকৈয়ে মোক বৰ ভাল পায়। মই দুয়ো একেলগে ব্ৰেকফাষ্ট কৰিবলৈ বহিলোঁ। খাই থাকোঁতেই মই তাইক ক'লোঁ, বাৰু আজি ইমান মৰমেৰে খাবলৈ মাতিলা, পিছত খাদ্যত বিষ মিলাই দিলা নেকি? মোৰ কথাত ৰিয়াই তেনে কোনো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, যদিও মাত্ৰ সেমেকা মাতেৰে ক'লে যে কোনোবাই নিজৰ হাতেৰে নিজৰ সুখৰ পৃথিৱীখন ধ্বংস কৰিব বিচাৰে নেকি? তেতিয়া মই হাঁহি হাঁহি ক'লোঁ, মানুহে কিন্তু নিজৰ হাতেৰে তাৰ সুখৰ পৃথিৱীখন ধ্বংস কৰে, যেতিয়া তাৰ হাতত সাফল্যত নামৰ সঁজুলিটো পায়। এই সঁজুলিটোৰে তাৰ পুৰণি পৃথিৱীখন ধ্বংস কৰি নতুন সুখৰ পৃথিৱী এখন গঢ়ি তুলিব বিচাৰে। মোৰ কথাত ৰিয়াৰ প্ৰচণ্ড খং উঠিল। খঙেৰে তাই মোক সুধিলে, কি হৈছে আজি আপোনাৰ? ৰাতিপুৱাৰে পৰা আপুনি মোক অদ্ভুত আচৰণ কৰি আছে। যোৱাকালি ৰাতিপুৱা আপুনি ভালেই আছিল। কি হৈছে এতিয়া আপোনাৰ? মই শান্ত মাতেৰে ক'লোঁ, ৰিয়া, এতিয়া তুমি আৰু মই একে নহওঁ। পৰহি তুমি এজন টমটম চালকৰ পত্নী আছিলা আৰু এতিয়া তুমি এজনী SDM। আমাৰ মাজত এক পাহাৰ সমতুল্য পাৰ্থক্য আছে। ৰিয়াই মিচিকিয়াই হাঁহি এটা মাৰি ক'লে, আপুনি জানে যে মানুহ নিজৰ মনৰ বেদনাত যিমান মৰে, আন সিমান সি একোতেই নমৰে। মই কিয় ইমান পঢ়া শুনা কৰিলোঁ, মই কিয় SDM হ'লোঁ, আপোনাৰ সকলো জ্ঞাত। তথাপিও আপুনি মোক এইবোৰ কথা কৈ আছে। মই নাজানো মই আগৰ ৰিয়া আছোনে নাই, কিন্তু আপুনি আৰু মোৰ আগৰ ফাৰ্ডো নাই। মোৰ এই ফাৰ্ডোক আজি বহুত অচিনাকি যেন লাগিছে। ৰিয়াই কথাখিনি কৈ আধা খোৱা আহাৰত পানী ঢালি দি উঠি গ'ল। কিন্তু মই কি কৰিলোঁ আৰু কি ক'লোঁ ভালদৰে বুজিয়েই নাপালোঁ। হয়তো মোৰ কথাবোৰে ৰিয়াৰ মনত আঘাত প্ৰদান কৰিলে। কি যে হ'ল মোৰ, আচলতে মোৰ আৰু ৰিয়াৰ মাজত এক অদৃশ্য দেৱালৰ সৃষ্টি হৈছে। বৰ্তমান সমাজত প্ৰচলিত উচ্চ আৰু নিম্ন শ্ৰেণীৰ ভেদাভেদৰ দেৱাল, য'ত উচ্চ শ্ৰেণীৰ মানুহ ৰিয়া, প্ৰথম শ্ৰেণীৰ চৰকাৰী বিষয়া, আৰু মই নিম্ন শ্ৰেণীৰ টমটম চালক, এগৰাকী টমটম চালকৰ পত্নী, SDM, সকলোৰে বাবে সোণৰ থালত পানী ভাতৰ দৰে অবাস্তৱ। বাৰু এই উচ্চ আৰু নিম্ন শ্ৰেণীৰ ভেদাভেদে মোৰ আৰু ৰিয়াৰ সম্পৰ্কটো ধ্বংস নকৰিবতো? এইবোৰ কথা নহয়, পিছত ভাবিম। এতিয়া চাওঁগৈ ৰিয়া কি কৰি আছে। ঘৰত সোমাই দেখিলোঁ ৰিয়া গাৰুত মুখখন গুজি দি বুকুৰ ফালে শুই আছে। মই 100% নিশ্চিতভাৱে ক'ব পাৰোঁ যে তাই কান্দিছে। মই তাইৰ কাষত বহি তাইৰ কান্ধত হাতখন থৈ ক'লোঁ, মোৰ ভুল হৈছে ৰিয়া, মোক ক্ষমা কৰি দিয়া। 9 বছৰীয়া প্ৰেমৰ পত্নীৰ চকুত কোনোবাই চকুলো দেখিব পাৰেনে? কোনোবাই পাৰেনে কি নোৱাৰে সেইটো মই নাজানো, কিন্তু মই নোৱাৰোঁ। সমগ্ৰ পৃথিৱীতে ৰিয়াৰ বাহিৰে মোৰ আপোন বুলি কোনোৱে নাই। মোৰ সুখ দুখ সকলো তাকেই লৈ। মোৰ স্পৰ্শ পাই ৰিয়া উঠি বহিল। তেতিয়াও তাইৰ চকুত চকুলো চাই। মই মুচিম বুলি সোঁহাতখন আগবঢ়াই দিওঁতে তাই মোক টানকৈ সাৱটি ধৰিলে। তেতিয়া তাই কান্দি কান্দি ক'লে, আপুনি কি নাজানে ফাৰ্ডো, আপোনাৰ লগত মোৰ বিয়াখন কেনেকৈ হ'ল? আমি দুয়ো অকাৰণতে কিমান অপমানিত হ'লোঁ। সকলোৱে বৰ আক্ষেপেৰে ক'লে যে আপুনি নেকি আমাৰ পৰিয়ালৰ দৰে নহয়। আমাৰ পৰিয়ালটোৰ বেছিভাগ SDM আৰু চৰকাৰী উচ্চ অন্যান্য বিভাগত চাকৰি কৰে, আৰু মই এজন টমটম চালকৰ প্ৰেমত পৰিছোঁ। টমটম চালক কি কোনো দিনে SDM হ'ব পাৰিব জানো? আপুনি সেইদিনাই বিয়াৰ প্ৰতি প্ৰতিজ্ঞা কৰি কৈছিল যে মই SDM হ'ব নোৱাৰিলে কি হ'ব? মোৰ পত্নীক মই SDM বনামেই। মই তাইৰ কথাৰ কোনো উত্তৰ দিব নোৱাৰিলোঁ, আৰু চকুৰ সন্মুখতে জিলিকি উঠিল মোৰ সেই 9 বছৰৰ আগৰ কথা। সেইদিনা আকাশখন ক'লা ডাৱৰে আৱৰি ধৰিছিল, ধুমুহাও হৈছিল। মনে মনে ভাবি আছিলোঁ, আজি আৰু টমটম লৈ ওলাই নাযাওঁ, ঘৰতে মৌনভাৱে বহি আছোঁ। কিন্তু ঘৰত খাবলৈ এক বিন্দু পৰিমাণ খাদ্য নাছিল। অকালতে মা দেউতাই হেৰুওৱা পুত্ৰ মই যদি নিজে উপাৰ্জন নকৰোঁ, মোৰ পেটত খাদ্যৰ এটা কণিকাও সোমাব নোৱাৰে। তেনেতে হঠাতে মোৰ বন্ধু ৰাহুল দৌৰি আহি ক'লে, ভাই, মোক অলপ সহায় কৰিব পাৰিবানে? মোৰ মা বৰ অসুস্থ। বতৰৰ এনে অৱস্থাৰ বাবে
কোনেও হস্পিটাললৈ যাব নিবিচাৰে। তুমি মোক সহায় কৰা ভাই, মই তোমাৰ ভৰিত ধৰোঁ। মই আছিলোঁ পিতৃ-মাতৃহীন সন্তান, সেয়ে মই মা দেউতাৰ অভাৱ ভালকৈ বুজি পাইছিলোঁ। সেইদিনা সিহঁতক হস্পিটাললৈ লৈ গৈছিলোঁ। উভতি অহাৰ পথত আৰম্ভ হ'ল প্ৰচণ্ড বজ্ৰপাত আৰু লগতে ধাৰাসাৰ বৰষুণ। টমটম কোনোমতে আগুৱাই ল'ব নোৱাৰি, সেয়ে দোকান এখনৰ কাষত টমটম ৰখাই দোকানখনৰ চালিত আশ্ৰয় ল'লোঁ। কান্ধত কিতাপৰ বেগ এটা লৈ থিয় হৈ আছিল ১৭ বছৰীয়া কিশোৰী ৰিয়া। মই আছিলোঁ পিতৃ-মাতৃহীন ঘাটমাউৰা সন্তান, সেয়েহে মই মা দেউতাৰ অভাৱ ভালকৈ বুজি পাইছিলোঁ। সেইদিনা সিহঁতক হস্পিটাললৈ লৈ গৈছিলোঁ। উভতি অহাৰ পথত আৰম্ভ হ'ল প্ৰচণ্ড বজ্ৰপাত আৰু লগতে ধাৰাসাৰ বৰষুণ। টমটম কোনোমতে আগুৱাই ল'ব নোৱাৰিলি, সেয়ে দোকান এখনৰ কাষতে টমটম ৰখাই দোকানখনৰ চালিত আশ্ৰয় ল'লোঁ। কান্ধত কিতাপৰ বেগ এটা লৈ থিয় হৈ আছিল ১৭ বছৰীয়া কিশোৰী ৰিয়া। ছোৱালী এজনীক বিয়া কৰাই মোৰ সংসাৰ গঢ়ি তোলাৰ মন মানসিকতা নাছিল, যদিও সেই বয়সত ছোৱালীৰ প্ৰতি আকৰ্ষণ আছিল মোৰ প্ৰচণ্ড। কেতিয়াবা ছোৱালীৰ লগত অলপ কথা পাতিবলৈ মন গৈছিল যদিও সেই হেঁপাহটো মোৰ অন্তৰতে পুতি ৰাখিছিলোঁ। ৰিয়া পিন্ধি আছিল ক'লা বুৰ্খা আৰু হিজাব। হিজাবৰ আঁৰত মুখখন স্পষ্টকৈ দেখা নাযায়, কিন্তু ৰিয়াক নেদেখিলে মই হয়তো গমেই নাপালোহেঁতেন যে ছোৱালী মানুহ ইমান ধুনীয়া হ'ব পাৰে। বিভিন্ন কামনাই মনত উকি মাৰিবলৈ ধৰিলে, তথাপিও এইবোৰ কথা আওকাণ কৰি বাহিৰলৈ চাই বৰষুণ উপভোগ কৰিবলৈ ধৰিলোঁ। ৰিয়াও মোৰ লগত কোনো প্ৰকাৰে কথা নাপাতিলে। সময়ৰ লগে লগে ক্ৰমান্বয়ে বৰষুণ বাঢ়িছে। ইমান সময় থিয় হৈ থকাটো সম্ভৱ নহয়। তাৰোপৰি সন্ধিয়া হৈ আছে, আনহাতে বহুত ভোক লাগিছে, কিন্তু বাহিৰত প্ৰচণ্ড বৰষুণ দি আছে। এনে অৱস্থাত ঘৰলৈ উভতিলে হয়তো ৩ দিন বিচনাৰ পৰা উঠিবই নোৱাৰিম। সময়ৰ লগে লগে বৰষুণো বাঢ়িছে। ৰিয়া আৰু মই বিপৰীতমুখী হৈ থিয় হৈ আছোঁ। আমি দুয়ো কোনোমতে কথা নকওঁ। হঠাৎ দেখিলোঁ ৰিয়া কঁপিছে। ভয়তে নে ঠাণ্ডাতে সেইটো মই ক'বই নোৱাৰিম। তেনেতে মই ৰিয়াক সুধিলোঁ, তোমাৰ কিবা অসুবিধা হৈছে নেকি? ৰিয়াই ভয়াতুৰ মাতেৰে উত্তৰ দিলে, ক্ৰমে ৰাতি হৈ আছে, কিন্তু বৰষুণ কমি যোৱাৰ কোনো নামেই নাই। ঘৰলৈ কেনেকৈ যাম নাজানো। ছোৱালীৰ প্ৰতি প্ৰতিজন ল'ৰাৰ অন্তহীন মৰম থাকে। মই যে তেনেকুৱা নাছিলোঁ, সেইটো ক'লে ভুল হ'ব। মই হিৰোৰ ভাও ধৰি ক'লোঁ, চিন্তা নকৰিবা, মই তোমাক থৈ আহিম তোমাৰ ঘৰলৈ। কিন্তু বৰষুণ অলপ কমাৰ পাছত, কিন্তু ইয়াত কেনেকৈ তুমি আবদ্ধ হৈ পৰিলা? স্কুলৰ পৰা উভতি আহি থাকোঁতে বৰষুণ আৰম্ভ হ'ল। অলপ পিছত বৰষুণ কমি যাব, কিন্তু সন্ধিয়া হ'ল। এতিয়াও আৰু বৰষুণ বন্ধই নহ'ল। এতিয়া কেনেকৈ অকলে ঘৰলৈ যাম? মোৰ বৰ ভয় লাগি আছে। সকলোৱে হয়তো মোৰ কাৰণে চিন্তা কৰি আছে। এই কথাখিনি শেষ নহওঁতেই তাই হুকহুকাই কান্দিবলৈ ধৰিলে। ছোৱালীবোৰে যে কথাই কথাই কান্দিব পাৰে, সেইটো মই সেইদিনাহে গম পাইছোঁ। অৱশ্যে সেইদিনা হিৰোৰ পাঠ লৈ ৰিয়াক ঘৰলৈ লৈ গ'লোঁ। তাইৰ ঘৰটো বহুত দূৰত আছিল, গতিকে ৰাতি হৈ গ'ল। মই ভাবিছিলোঁ যে ঘৰৰ মানুহে নিজৰ ছোৱালীজনীক চহী চালামত পাই হয়তো মোৰ যত্ন ল'ব, কিন্তু নাই। ৰিয়া টমটমৰ পৰা নামি ঘৰৰ সন্মুখত গৈ বৰ আৱেগিক হৈ মোৰ ফালে চাই চকলেট এটা আগবঢ়াই দি ক'লে, মোৰ বাবে ইমান কষ্ট কৰাৰ বাবে ধন্যবাদ। ময়ো অতি ৰং মনেৰে তাৰ হাতৰ চকলেটটো ল'বলৈ গ'লোঁ। কিন্তু তাৰ আগতে কোনোবাই ৰিয়াৰ গালত প্ৰচণ্ড জোৰেৰে চৰ এটা মাৰিলে। ইমান জোৰেৰে চৰ মাৰিলে যে তাই মাটিত লুটি খাই পৰিল। তেনেতে কেইবাজনো মোৰ চাৰ্টৰ কলাৰটো ধৰি ক'লে, ক্ষুদ্ৰজীৱী, তোমাৰ ইমান সাহস মোৰ ছোৱালীৰ ফালে হাত বঢ়াবলৈ? এই কথা তুমি ভাবিছা কেনেকৈ? আজি মই তোক মাৰি পেলাম। তেতিয়া এজন মানুহে ক'ৰবাৰ পৰা আহি সাক্ষী দিলে যে তেওঁ নেকি আমাক দুয়োকে অশ্লীল কাৰ্যত লিপ্ত হোৱা দেখিছে। ৰিয়াৰ মাতে মোক বাস্তৱলৈ ঘূৰাই আনিলে। ৰিয়াই চিঞৰি চিঞৰি কৈ আছে, আপুনি কি ইমান ভাবিছে? মই শান্ত মাতেৰে ক'লোঁ, একো ভবা নাই। আচলতে মই ভাবি আছিলোঁ আমাৰ বিয়া কেনেকৈ হ'ল। আজি তুমি অফিচলৈ নাযাবা নেকি? ৰিয়া খঙেৰে ক'লে, আজি দেওবাৰ আৰু দেওবাৰে কোনো অফিচ খোলা নাথাকে। মই মিচিকিয়া হাঁহি এটা মাৰি ক'লোঁ, আচলতে মই প্ৰতিদিনেই টমটমখন লৈ ওলাই যাওঁ, সেয়েহে হয়তো কোনটো ছুটিৰ দিন বা কি বুজিয়েই নাপাওঁ। তুমি এজনী চৰকাৰী বিষয়া, তুমি মোতকৈ ভালকৈ গম পোৱা। ৰিয়াই মোৰ কথাৰ একো উত্তৰেই নিদিলে। মাথো চকুৰ পানী মুচি ক'লে, জানা ফাৰ্ডু, কোনোবাই যদি নিজৰ মনত বিষ সোমাই ৰাখে, তেওঁ গোটেই পৃথিৱীখনেই যেন বিষাক্ত দেখা পায়। আপুনি মোক বাৰে বাৰে চৰকাৰী বিষয়া বুলি কৈ কি বুজাবলৈ চেষ্টা কৰিছে? অনুগ্ৰহ কৰি মোক সুস্পষ্টকৈ কওক।
মই ৰিয়ালৈ চাই ক'লোঁ, মই একো বুজাবলৈ চেষ্টা নকৰোঁ জান, আমাৰ সমাজখন এনেকুৱাই। টমটম চালকৰ পত্নী এজনী কেতিয়াও SDM হ'ব নোৱাৰে আৰু পাৰিলেও তেওঁলোকে মানি ল'ব নিবিচাৰে। এনে মানসিকতাৰ ব্যক্তিসকলে সমাজত দুই ভাগ কৰি দিছে। যিয়ে নহওক কিয়, ব'লা আজি তোমাক তোমাৰ ঘৰলৈ লৈ যাওঁ। এতিয়া তুমি এজনী SDM বা এজন উচ্চ চৰকাৰী বিষয়া, গতিকে তোমাৰ মা দেউতাৰ মুখ মিঠা নকৰিবা। ৰিয়াই দৃঢ় কণ্ঠেৰে ক'লে, যিসকলে নিজৰ ছোৱালীক বিশ্বাস কৰিবই নোৱাৰে, আন কাৰোবাৰ কথাত এজন অচিনাকি মানুহৰ সৈতে বিয়া কৰাই দি এক কাপোৰতে ঘৰৰ পৰা উলিয়াই দিয়ে, সিহঁতে কি কেতিয়াও মা দেউতা হ'ব পাৰে? ৰিয়াৰ কান্ধত হাত থৈ ক'লোঁ, যি হ'ল পাহৰি যোৱা, ব'লা আজি লগ কৰি আহোঁ। হয়, মই নিশ্চয় সিহঁতক লগ কৰিবলৈ যাম। সিহঁতক দেখুওৱাটো প্ৰয়োজন যে মই এজন SDM। সেইদিনা মই পঢ়াৰ বাহিৰে কোনো প্ৰেম কৰি ঘূৰি ফুৰা নাছিলোঁ। সেইদিনা মই কেৱল বিপদত পঢ়াৰ বাবে ৰাতি হৈছিল ঘৰলৈ উভতিবলৈ। মই আৰু একো কোৱা নাছিলোঁ। হয়তো এতিয়াও তাইৰ অভিমান কমাই নাই। আৰু কমিব বা কেনেকৈ? দিনটোৰ শেষত ঘৰলৈ উভতিলে যদি মাক দেউতাকে ক'ত কেনেকৈ আছিল, ৰাতি কিয় হ'ল জানিবলৈ নিবিচাৰে, যদি চৰিত্ৰলৈ আঙুলিয়াই দিয়ে, আনৰ কথাত এজন অচিনাকি মানুহৰ লগত বিয়া কৰাই দিয়ে, তেনে মা দেউতাৰ প্ৰতি খং থকাটো স্বাভাৱিক। সেই নিশা ৰিয়াই হাত জোৰ কৰি দেউতাকক কৈছিল, দেউতা, মোক বিশ্বাস কৰক, এই ল'ৰাটোৰ লগত মোৰ কোনো সম্পৰ্কই নাই। তেওঁ মোক মাত্ৰ মোৰ গন্তব্য স্থানলৈ লৈ আহিছিল আৰু আন একোৱেই নাই। দেউতাকে একো কোৱাৰ আগতেই তাইৰ খুৰাৰ ল'ৰা এজনে ক'লে, জেঠা, এই দুষ্ট ছোৱালীজনীক বিশ্বাস নকৰিব। মই নিজেই তাইক স্কুলৰ পিছত ঘৰলৈ লৈ আহিব বিচাৰিছিলোঁ, কিন্তু তাই কৈছিল তাইৰ কোনোবা এজন বন্ধুৰ লগত লগ কৰিব। মই ভাবিছিলোঁ যে ছোৱালী হ'ব, কিন্তু এতিয়া চাওঁ ৰিক্সা চালকহে। তাৰ কথা শেষ হোৱাৰ লগে লগে খুৰাই ক'লে, দাদা, তোমাৰ এই ছোৱালীজনীক এই ল'ৰাটোৰ লগত বিয়া পাতি দিয়া, নহ'লে তাই আগলৈ এনেকুৱা কৰি ফুৰিলে আমাৰ এই অঞ্চলটোত কোনো মান সন্মান নাথাকিব। ৰিয়াই দেউতাকৰ ভৰিত ধৰি কান্দি কান্দি ক'লে, বিশ্বাস কৰক দেউতা, মই এই ল'ৰাজনক চিনি নাপাওঁ। মোক বিয়া কৰাই নিদিব। মই বহুত পঢ়িব বিচাৰোঁ। কিন্তু সেইদিনা দেউতাকে তাইৰ কোনো কাতৰ অনুৰোধ নুশুনিলে। তাৰ পৰিৱৰ্তে মায়ে ক'লে, তোমাৰ দৰে ছোৱালীক জন্মতে নিমখ খুৱাই মাৰি পেলালে ভালেই হ'লহেঁতেন। মই হাজাৰ বাৰ তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে মই ৰিয়াক চিনিয়ে নাপাওঁ, কিন্তু কোনে শুনে কাৰ কথা এনে বিপৰ্যয়ত। সেই নিশাই কাজীক ফোন কৰি ৰিয়াৰ সৈতে মোক বিয়া কৰাই দিলে। মই নিজৰ পেটকে ভালকৈ চলাব পৰা নাছিলোঁ আৰু আন কাৰোবাৰ দায়িত্ব উঠিল মোৰ কান্ধত। মোৰ নিজৰ ওপৰতে বৰ খং উঠিছিল যে মই কিয় মৰিবলৈ সেই দোকানৰ চালিত আশ্ৰয় ল'বলৈ গ'লোঁ। ভগৱান মোক উদ্ধাৰ কৰা এই বিপদৰ পৰা। আমি দুয়ো সিহঁতৰ ঘৰৰ পৰা ওলাওঁতে তাৰ খুৰাৰ ল'ৰা ৰিয়াক মাতি ক'লে, তোমাৰ SDM হোৱাৰ সপোন শেষ হৈ গ'ল ৰিয়া। এতিয়া তুমি আৰু মোৰ লগত কেতিয়াও প্ৰতিযোগিতা কৰিব নোৱাৰিবা। তুমি মোতকৈ পঢ়া শুনাত ভাল আছিলা, সেয়েহে তোমাৰ দেউতাই তোমাৰ ভৰি দুখন মাটি স্পৰ্শ কৰিব দিয়া নাছিল। এতিয়া তুমি এজন ৰিক্সা চালকৰ পত্নী। আৰু ৰিক্সা চালকৰ পত্নী SDM কেনেকৈ হ'ব? হা হা হা। সৰুৰে পৰা মই অপমান সহ্য কৰিব পৰা নাছিলোঁ। কোনোবাই মোক তুচ্ছ কৰি কিবা ক'লে মই তাৰ উত্তৰ লগে লগে দিওঁ। সেয়েহে সেইদিনাও তাইৰ প্ৰত্যুত্তৰ দিবলৈ কোনো ব্যতিক্ৰম হোৱা নাছিল। মই ৰিয়াৰ ককায়েক উদ্দেশ্য কৰি ক'লোঁ, চাওক, এই ৰিক্সা চালকৰ পত্নীও এদিন SDM নতুবা চৰকাৰী উচ্চ বিষয়াই থাকিব। মই ফাৰ্ডো আপোনাৰ ওচৰত প্ৰতিজ্ঞা কৰিলোঁ, আপোনাৰ কথাৰ উপযুক্ত উত্তৰ দিবলৈ মই ৰিয়াক SDM বনাম। তেতিয়া তেওঁ হাঁহি হাঁহি ক'লে, ৰিয়া, তোমাৰ গিৰিয়েক ৰিক্সা চালক হ'লে কি হ'ব? ধুনীয়াকৈ কথা সজাই ক'ব পাৰে। হয়তো পৰীক্ষাত ফেইল হোৱাৰ বাবেই দেউতাই ৰিক্সা কিনি দিলে। ৰিয়াই তেওঁৰ কথাৰ কোনো সঁহাৰি নিদি ক'লে, ব'লা যাওঁ। মই কথাৰে নহয় কামেৰে উত্তৰ দিম। মই লাগি ৰিয়ালৈ চাই থাকিলোঁ। এইটো স্পষ্টকৈ বুজি পালোঁ যে ছোৱালীজনী বৰ জেদী। সেইদিনা মই ৰিয়াক প্ৰথমবাৰৰ মোৰ ঘৰলৈ আহিছিলোঁ। খালী ঘৰটো দেখি ৰিয়াই মোক সুধিলে, আপোনাৰ মা দেউতা ফুৰিবলৈ গৈছে নেকি? মই সেমেকা মাতেৰে ক'লোঁ, নাই, মোক এৰি সিহঁতে চিৰকালৰ কাৰণেই গৈছে আৰু কেতিয়াও উভতি নাহিব। মই অনাথ। এই পৃথিৱীত মোৰ আপোন বুলিবলৈ কোনো নাই।
ৰিয়াই দুখেৰে ক'লে, ক্ষমা কৰিব, মই জনাই নাছিলোঁ। আপোনাৰ মন বিচলিত কৰাৰ বাবে ক্ষমা কৰিব। মই হাঁহি এটা মাৰি ক'লোঁ, তোমাক ইমান বিপদত পেলোৱাৰ বাবে ক্ষমা কৰিব। মই গম পোৱা নাছিলোঁ যে এনেকুৱা হ'ব। মই তোমাক ক'ৰ পৰা ক'লৈ আনিলোঁ। আপুনি এতিয়া কি কৰিব? মোক সহায় কৰিব বিচাৰিলে, কিন্তু পৰিস্থিতি সম্পূৰ্ণ বেলেগ ধৰণৰ হ'ল। ভগৱানে আমাক বিভিন্ন ধৰণে পৰীক্ষা কৰে। দুখৰ পিছত সুখ অনিবাৰ্য, গতিকে মোৰ ভাগ্য মই গ্ৰহণ কৰি লৈছোঁ। আপুনিও ল'ব। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।